গিৰিয়ে যি তৎপৰতা আৰু দায়বদ্ধতাৰে সৰ্পদংশনৰ সমস্যাৰ বাবে যুঁজি আছে সেয়া আমাৰ বাবে এক গৌৰৱৰ বিষয়। এই যুঁজত তেওঁ কেৱল বিষাক্ত সাপৰ বিৰুদ্ধে যুঁজা নাই, এই যুঁজত তেওঁ সমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস লগতে কুসংস্কাৰৰ বিৰুদ্ধেও যুঁজ দি আহিছে। এই গৌৰৱী ব্যক্তিলৈ সন্মান আগবঢ়োৱাৰ বাবে আমি নিউজ 8 পৰিয়ালৰ তৰফৰ পৰা কনকলতা বঁটা 2000 সংস্কাৰৰ বিৰুদ্ধেও যুঁজ দি আহিছে। এই গৌৰৱী ব্যক্তিলৈ সন্মান আগবঢ়োৱাৰ বাবে আমি নিউজ 8 পৰিয়ালৰ তৰফৰ পৰা কনকলতা বঁটা 2021 শ্ৰেষ্ঠ চিকিৎসকৰ সন্মান আগবঢ়াবলৈ পাই গৌৰৱবোধ অনুভৱ কৰিছোঁ। মই ডক্টৰ সুৰজিৎ গিৰিক মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক এইগৰাকী ব্যক্তিৰ বাবে এটা জোৰদাৰ হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। এখনি পুৰাণ গামোচা লগতে চেনেল চাদৰেৰে সন্মান জনোৱা হৈছে ডক্টৰ সুৰজিৎ গিৰিক। কিতাপখনৰ ঐতিহাসিক ক্ষেত্ৰখনৰ উপস্থিত থকা প্ৰতিগৰাকী ৰাইজলৈ অনুৰোধ জনোৱা হ'ল যে নিস্বাৰ্থভাৱে সমাজ সেৱা কৰি অহা এইসকল ব্যক্তি উৎসাহ আৰু উদ্দীপনা জনাবলৈ তেওঁলোকৰ এই কামক সন্মান জনাবলৈ এটা হাত কনকলতা বঁটা প্ৰদান কৰিছোঁ। আমি তেখেত যিমান গৌৰৱ অনুভৱ কৰিছে তাতকৈ বেছি গৌৰৱ অনুভৱ আমি কৰিছোঁ, কিয়নো এনেকুৱা বিশিষ্ট ব্যক্তিক আমি আমাৰ দ্বাৰা বঁটা প্ৰদান কৰিছোঁ। এইটো আমাৰ বাবে গৌৰৱৰ বিষয়। চমুকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।